নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল কৌশিকছ ব্লগছ এণ্ড সলিউশ্যন ফৰ লাইফলৈকে। বন্ধুসকল, প্ৰথমতে ক'ব বিচাৰিলোঁ জয় আই অসম, আৰু তাৰপিছতে ক'লোঁ ভাৰত মাতা কি জয়। কাৰণ যিমানে আমি আমাৰ ইয়াৰে পলিটিকেল লিডাৰবিলাকক বা আমাৰ ইয়াৰে কোনোবা পলিটিকেল লিডাৰ ভাল বা কোনোবা পলিটিকেল লিডাৰ বেয়া, কাৰ কথা ক'ব গৈছোঁ বুজিয়েই পাইছে, যিবিলাকে বৰ্তমান দেশ শাসন কৰে তেখেতসকলৰ কথা কৈছোঁ। গতিকে তেখেতসকলক আমি যিমানে ভাল পাওঁ, কাৰোবাক হয়তো আমি কোনোবাই ভাল পাওঁ, কোনোবাই বেয়া পাওঁ, সেইটো আমাৰ নিজৰ পাৰ্চনেল, কিন্তু আমি আমাৰ আই মাতৃক আৰু দেশক আমি সকলোৱে ভাল পাওঁ। ঠিক আছে বন্ধুসকল, তো আজি আমি সেই বিষয়ত কথা পাতিবলৈ অহা নাই। একচুৱেলি আই মাতৃ আৰু দেশৰ মাতৃকটো চবেই ভাল পায় বাৰু, যি নহওক, কিন্তু আজি আমি আপোনাৰ লগত দুটা বিষয়ত কথা পাতিব ওলাইছোঁ। সেই দুটা বিষয় হ'ল কৰোণা ভাইৰাছৰ এনেকুৱা মাৰাত্মকতাৰ পিছত, এনেকুৱা ধৰণৰ ধ্বংসলীলাৰ পিছত সমগ্ৰ দেশতে লগতে সমগ্ৰ বিশ্বতে এনেকুৱা ধ্বংসলীলা যেতিয়া চলাই আছে বা চলাই যাব ধৰিছে, ঠিক সেই সময়ত আমাৰ ভাৰত চৰকাৰৰ কিছুমান অৰ্থনৈতিক সিদ্ধান্তৰ বিষয়ে আপোনালোকে যদি গম পায় বা অনুধাৱন কৰিব পাৰে, তেতিয়াহ'লে হয়তো আপোনালোকৰ চকু কপালত উঠিব। হয় বন্ধুসকল, তো আহক বেছি দেৰি নকৰোঁ, আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো প্ৰথমতে বন্ধুসকল ডাঙৰ খবৰটো দিওঁ, আৰু ডাঙৰ খবৰটো এইটোৱেই যে RBI অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকে 68,707 কোটি টকাৰ ঋণ বৰ্তমান মাফ কৰি দিছে, বা ঋণ পৰিশোধ কৰিব নালাগে বুলি কৈছে। আৰু এই নালাগে বুলি কোৱা, ঋণ পৰিশোধ কৰিব নালাগে বুলি কোৱা ব্যক্তিসকল হৈছে ভাৰতৰ তথাকথিত 50জন পুঁজিপতি, যিসকলৰ ভিতৰত কেইজনমান এনেকুৱা মানুহৰো নাম সোমাই আছে যিসকল বৰ্তমান বেংক ফ্ৰড কেছ আৰু কিবাকিবি কেছত, ডিফল্টাৰ কেছত, তেনেকুৱা কেছত বৰ্তমান ভাৰতৰ পৰা পলাই গৈ বেলেগ দেশত আশ্ৰয় লৈ আছে। ঠিক আছে বন্ধুসকল, আৰু লগতে জনাই থওঁ বন্ধুসকল, যিটো এই 68,707 কোটি টকা, এই 7 কোটি টকাটো আমাৰ যিটো US$ যদি আপোনালোকে কাউণ্ট কৰে, তেতিয়াহ'লে সেইটো হ'ব $8 মিলিয়ন। হয়, ঠিকেই শুনিছে বন্ধুসকল, $8 মিলিয়ন, যিটো আমাৰ বৰ্তমান ভাৰত চৰকাৰে কৰোণাৰ লগত মোকাবিলা কৰিবলৈ বিশ্ব বেংকৰ পৰা যি ৰাশি ধাৰ হিচাপে লৈছে, সেই ৰাশিৰ 8 গুণ হ'ব। ঠিক আছে, যি ৰাশি ধাৰ হিচাপে লৈছে ভাৰতীয় চৰকাৰে বিশ্ব বেংকৰ পৰা, অৰ্থাৎ ৱৰ্ল্ড বেংকৰ পৰা কৰোণাৰ লগত মোকাবিলা কৰাৰ কাৰণে, সেই ৰাশিৰ এই যি ঋণ মাফ কৰা ৰাশি, সেই ৰাশি আপোনাৰ 8 গুণ হ'ব। মানে $8 মিলিয়ন ঋণ বৰ্তমান ভাৰত চৰকাৰে মাফ কৰি দিছে। আৰু সেই ঋণ মাফ কৰোঁতে, এই ঋণ মাফ কৰা লোকসকলৰ ভিতৰত 50জন লোকৰ নাম আছে, আৰু এই 50জন লোকৰ ভিতৰত সকলোৱে হ'ল পুঁজিপতি। আৰু তাৰ ভিতৰত কেইজনমান এনেকুৱা ব্যক্তিৰো নাম আছে যিসকল আপোনাৰ বিভিন্ন ধৰণৰ বেংক ফ্ৰড কেছত জড়িত, যেনে নীৰৱ মোদী, মেহুল চক্সী, বিজয় মালিয়া, বাবা ৰামদেৱৰ তেনেকুৱা কোনো বেংক ফ্ৰড কেছ নহ'লেও বাবা ৰামদেৱ পুঁজিপতি, গতিকে বাবা ৰামদেৱৰ নামটো ইয়াতে আছে বা মই ল'লোঁ। বাকীটো তেনেকুৱা আৰু 50টা নাম আছে, গতিকে 50টা নাম মই এতিয়া নলওঁ, কাৰণ 50টা নাম ল'লে আকৌ ভিডিঅ'টো দীঘল হৈ যাব। ঠিক আছে বন্ধুসকল, এইখিনিতে বন্ধুসকল মোৰ আপোনালোকলৈ এটা প্ৰশ্ন আছে, আৰু প্ৰশ্নটো হ'ল আপোনালোকে কেতিয়াবা লোন লৈছে নেকি? আৰু যদি লৈছে, তেতিয়াহ'লে সেই লোনৰ কিঞ্চিত কিয়দাংশ মাফ পাইছে নেকি? সমগ্ৰ লোনটো মাফ নাপালেও কিঞ্চিত কিয়দাংশ আপোনালোকে মাফ পাইছে নেকি বাৰু? কমেণ্টত উত্তৰটো জনাব। ঠিক আছে বন্ধুসকল, তো আহোঁ পুনৰ আগৰ কথালৈ। কথাটো হ'ল কি, $8 মিলিয়ন যেতিয়া ভাৰত চৰকাৰে ঋণ ভাৰত চৰকাৰে মাফ কৰি দিব পাৰিছে বা মাফ কৰি দিছে, ঠিক আছে, তেতিয়াহ'লে কৰোণাৰ লগত মোকাবিলা কৰাৰ কাৰণে ভাৰত চৰকাৰে একো ব্যৱস্থা কিয় কৰিব পৰা নাই?
আচ্ছা, মানি লৈছোঁ কৰোণাৰ কোনো ভেকচিন এতিয়ালৈকে ওলোৱা নাই বা আমাৰ বৈজ্ঞানিক গৱেষকসকল বা সমগ্ৰ বিশ্বৰে বৈজ্ঞানিক গৱেষকসকল ব্যৰ্থ হৈছে। কিন্তু মাজতে এটা প্ৰশ্ন উদ্ভাৱন হৈছে আৰু সেই প্ৰশ্নটো হ'ল যে ইমানখিনি টকাৰ লোন যদি মাফ কৰি নিদিলেহেঁতেন বা লোনখিনি যদি আমাৰ হাতত আহিলেহেঁতেন বা চৰকাৰী যিটো কোষাগাৰ, চৰকাৰী কোষাগাৰত যদি আহিলেহেঁতেন লোনখিনি, তেতিয়াহ'লে কৰোণাৰ পিছত আৰু এই লকডাউনৰ পিছত দেশৰ অৰ্থনীতিৰ ওপৰত যি প্ৰভাৱ পৰিছে বা আগলৈ আৰু বহুত ধৰণৰ বিৰূপ প্ৰভাৱ পৰিব। এতিয়াই বৰ্তমান দেশৰ অৰ্থনীতি খালী হ'বলৈ আৰম্ভ হৈছে লাহে লাহে। আমাৰ অসমৰতো কোষাগাৰ খালী হৈ গৈছে, সেইটো ইতিমধ্যে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছেই কিছুদিন আগতে। আচ্ছা বাৰু, যা নহওক। আৰু এইখিনি সময়তে বন্ধুসকল, আমাৰ কিছুমান মাইক্ৰ' ফাইনেন্সৰ কথা আপোনালোকৰ মনত পৰাটো সমীচীন, যেনেধৰণৰ বন্ধন, তাৰপিছত উজ্জীৱন আদি ধৰণৰ মাইক্ৰ' ফাইনেন্স, যিবিলাকৰ পৰা মতা মানুহক লোন দিয়া নহয় কিন্তু ঘৰৰ মাইকী মানুহক লোন দিয়া হয় আৰু গেৰাণ্টাৰ হিচাপে বা যিটো গেৰাণ্টি হিচাপে থাকে তেখেতৰ হাজবেণ্ড বা পতিদেৱ বা গিৰিয়েক যিয়ে নহওক। এতিয়া কথাটো হ'ল, সেইখিনি সময়ত সেই মাইকী মানুহজনীয়ে লোন পায় কিমান? 15,000, বেছিটো বেছি 20,000। কিস্তি আহে কিমান? মাহে 1,500 টকা, বেছিটো বেছি 2,000 টকা। কিন্তু কথাটো হ'ল, তেনেকুৱা এটা কিস্তি দিব নোৱাৰিলে কিছুমান এনেকুৱা মাইক্ৰ' ফাইনেন্স আছে, মই নামটো ল'বলৈ টান পাইছোঁ কিন্তু তথাপি ল'লোঁ। বন্ধন বুলি বেংকৰ কিছুমান এনেকুৱা ঘটনা পোহৰলৈ আহিছিল মাজতে, যে ঘৰৰ সম্পত্তি বিক্ৰী কৰিও তেখেতসকলক লোনৰ পইচা পৰিশোধ কৰিবলগীয়া হৈছে। তেনে ক্ষেত্ৰত RBI-লৈকে সাধাৰণ জনতাই এটা প্ৰশ্ন কৰিব নোৱাৰে নেকি যে সাধাৰণ জনতাৰ যিবিলাক লোন, সেই লোনবিলাক মাফ কৰাৰ পৰিৱৰ্তে বা সেই লোনবিলাক ৰেহাই দিয়াৰ পৰিৱৰ্তে 50জন পুঁজিপতিৰ সেই লিষ্টত নামকেইটা কেলে আহিল, কিয় আহিল, কেনেকৈ আহিল? নে ভাৰত চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ হেঁচাত পৰি এই সিদ্ধান্ত বা এই ডিচিশ্যন লোৱা হৈছে নেকি? কৰোণা ভাইৰাছৰ আতংক আৰু লকডাউনৰ বাবে বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আৰ্থিক সংকটে দেখা দিছে। তাৰ ভিতৰত আমাৰ অসমো এখন। অসমৰ বৰ্তমান বিত্তীয় কোষাগাৰ খালী হৈ গৈছে। কিন্তু এতিয়া কথাটো হ'ল যে এই $8 মিলিয়ন, এই $8 মিলিয়ন যিটো আমাৰ কেন্দ্ৰীয় চৰকাৰে ঋণ হিচাপে থকা পইচা মাফ কৰি দিছে বা ঋণ ৰেহাইৰ ব্যৱস্থা কৰি দিছে 50জন পুঁজিপতিলৈ, সেই ঋণবিলাক ভাৰত চৰকাৰৰ নিজা কেন্দ্ৰীয় কোষাগাৰৰ পৰা দিছিল নে বেংকৰ পৰা ঋণ লৈ পেলাই এইসকল ব্যক্তিয়ে জানি বুজিও ঋণ পৰিশোধ নকৰিলে আৰু কিছুমানে চৰকাৰী বস্তু চৰকাৰে গম নোপোৱাকৈ বিক্ৰীও কৰিলে। তাৰ ভিতৰত অন্যতম আপোনাৰ নীৰৱ মোদী আৰু বিজয় মালিয়া। আচ্ছা, যি নহওক, এতিয়া সেইসকল ব্যক্তিৰ যে লোন চৰকাৰে মাফ কৰি দিয়াৰ কথা ভাবিছে বা ঋণ ৰেহাই দিয়াৰ কথা ভাবিছে, তেতিয়াহ'লে আমাৰ সাধাৰণ দুখীয়া মানুহৰ লোনবিলাক কিয় ৰেহাই দিব নোৱাৰে বা ঋণবিলাক কিয় ৰেহাই দিব নোৱাৰে? আৰু ঋণ ৰেহাই নালাগে, ঋণ ৰেহাই দিলে কি হ'ব? সেইবিলাকতো চব বেংকৰ পইচা ন। কিন্তু কথাটো হ'ল, ইমানখিনি ঋণ যে ৰেহাইৰ ব্যৱস্থা কৰি দিছে, সেইবিলাক কেন্দ্ৰীয় চৰকাৰৰ নিজা পইচা আছিল নেকি? পইচা কেন্দ্ৰীয় চৰকাৰৰতো নাছিল, পইচা আছিল ভাৰতীয় বেংক, যিবিলাক বেংক আছে। কিছুমান বেংকৰ পৰা বহুত কোটি কোটি টকাৰ লোন লৈছিল আৰু এই লোন কেইবাবাৰো লোৱা হৈছিল। প্ৰথমবাৰৰ লোনটো পৰিশোধ কৰিবলৈ দ্বিতীয়বাৰ তাৰ দুগুণ লোন লৈছিল আৰু তাৰ আধা পইচা দি প্ৰথমবাৰৰ লোনটো পৰিশোধ কৰিছিল আৰু তাৰপিছত বাকীখিনি পইচা আকৌ নিজৰ কামত ব্যৱহাৰ কৰিছিল। আচ্ছা, যা নহওক, কিন্তু কথাটো হ'ল, সেইখিনি পইচা যেতিয়া বেংক ফ্ৰডৰ পইচা, বেংকত কোনে পইচা থয়? আমাৰ নিচিনা সাধাৰণ মানুহে পইচা থয়। কিহৰ কাৰণে থয়? যে আমাৰ পইচা বেংকত থাকিলে ছেফ থাকিব। কিন্তু এনেকুৱা ধৰণৰ বেংক ফ্ৰডৰ লগত জড়িত ব্যক্তিসকলৰ যদি ঋণ ৰেহাই পাবলৈ আৰম্ভ কৰে, তেতিয়াহ'লে আমি কেন্দ্ৰীয় চৰকাৰখনক কি বুলি ভাবিবলৈ বাধ্য হ'ম? সেই কথাটো মই ক'ব বিচৰা নাই। সেই উত্তৰটো মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ আৰু কমেণ্ট ছেকশ্যনত
জনাব। যদি আপোনালোকে কমেণ্ট ছেকশ্যনত জনায়, মই নেক্সট আৰু এটা ভিডিঅ' বনাম এই একে টপিকতে, আৰু সেইটো ইয়াৰ গতানুগতিকভাৱে কিছু সময় পিছতে আপোনালোকে পাই যাব ইউটিউবত। আৰু আপোনালোকৰ কাৰণে দ্বিতীয় ডাঙৰ খবৰটো শুনক। দ্বিতীয় ডাঙৰ খবৰটো হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক্ৰয় কৰিছে দুখন নতুন বিমান। বয়িং বিমানখনৰ নাম হ'ল বয়িং 777। আগতে যিখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইউজ কৰি আছিল বা ব্যৱহাৰ কৰি আছিল, সেই বিমানখন হ'ল বয়িং 747। কিন্তু এতিয়া সেইখনৰ এটা আপডেটেড ভাৰ্চন, যিটো আমাৰ বৰ্তমান আমেৰিকাৰ প্ৰেছিডেণ্ট অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউজ কৰে বা ব্যৱহাৰ কৰে, সেইখনৰ নাম হ'ল বয়িং 777। আৰু তেনেকুৱা দুখন বিমান ইতিমধ্যে ভাৰত চৰকাৰে ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে। আৰু এই বিমান দুখনৰ কাৰণে ভাৰত চৰকাৰে বয়িং বোলা যিটো কোম্পেনী, যিটো মেইনলি আমেৰিকান কোম্পেনী হয়, এই বয়িং কোম্পেনীক দিব লাগিব 8,458 কৰোৰ টকা। মানে 8,458 কোটি টকাৰ বিনিময়ত ভাৰত চৰকাৰে ক্ৰয় কৰিবলৈ সিদ্ধান্ত লৈছে বা ক্ৰয় কৰিছে ইতিমধ্যে বয়িং 777। আৰু এই বয়িং 777 বিমান দুখন ব্যৱহাৰ কৰা হ'ব ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ কাৰ্যসূচীৰ সময়ত। বাকী বয়িং 777ত থকা কিছুমান সুবিধা এনেকুৱা আছে, যিবিলাকৰ বিষয়ে মই আপোনালোকক এতিয়া ডিছকাছ নকৰোঁ। বয়িং 777ৰ ওপৰত মই এটা পৃথক ভিডিঅ' লৈ আহিম। কিন্তু মই খালি আপোনালোকক এতিয়া জনালোঁ যে ভাৰত চৰকাৰে এইখিনি সময়ত দুটা প্ৰাণঘাতী সিদ্ধান্ত লৈছে। এটা হ'ল 68,707 কোটি টকাৰ ঋণ মাফ 50জন পুঁজিপতিৰ, আৰু US ডলাৰৰ মূল্যত সেইখিনি ধনৰ মূল্য হয় 8 মিলিয়ন US ডলাৰ। আৰু দুখন বয়িং 777 বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে, যি দুখন জুন আৰু জুলাই মাহৰ ভিতৰত ভাৰতবৰ্ষ আহি পাব। আৰু সেই দুখনৰ বিনিময়ত ভাৰত চৰকাৰে ব্যয় কৰিছে 8,458 কোটি টকা। ঠিক আছে বন্ধুসকল। তো এতিয়া আপোনালোকে ভাবি যাব যে এইখিনি টকাৰ বিনিময়ত ভাৰত চৰকাৰে কি কি কৰিব নোৱাৰিলেহেঁতেন। তাৰমানে 68,707 কোটি টকা প্লাছ 8,458 কোটি টকা মিলাই যিমানখিনি ধনৰাশি হ'লহেঁতেন, সেই ধনৰাশিখিনি আমাৰ যেতিয়া এই লকডাউনৰ পিছত যি আমাৰ পৰিমৰা অৰ্থনীতি, যিটো অৰ্থনীতিৰ বৰ্তমান অৱস্থা, সেই অৰ্থনীতিক উন্নত কৰাত কিমান ডাঙৰ ভূমিকা ল'লেহেঁতেন যদি এইখিনি পইচা ভাৰত চৰকাৰে অযথা বৰবাদ নকৰিলেহেঁতেন। ঠিক আছে বন্ধুসকল। তো বয়িং 777 বিমানখনত বহুতো ধৰণৰ সুবিধা আছে। তাৰ ভিতৰত আপোনাৰ মিছাইল প্ৰটেকশ্যন আৰু বহুত ধৰণৰ সুবিধা আছে। সেইবিলাক মই আপোনালোকক নেক্সট যিটো মই ভিডিঅ' বনাম, তাতে বয়িং 777ৰ ওপৰত ভালকৈ এক্সপ্লেইন কৰি দিম। ঠিক আছে বন্ধুসকল। তো আজিলৈকে ইমানতে এৰিলোঁ। আপোনালোকে মোক জনাব ভাৰত চৰকাৰৰ এই দুটা সিদ্ধান্ত আমাৰ দেশৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে। ঠিক আছে বন্ধুসকল। আৰু যদি মোৰ ভিডিঅ'বিলাক আপোনালোকৰ চাই ভাল লাগে বা মোৰ কথাবিলাক যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে মোৰ এই চেনেলটো লাইক কৰি দিব বন্ধুসকল, ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া আপোনালোকৰ কি হ'ব, মোৰ ভিডিঅ'বিলাক মই যেতিয়াই আপলোড কৰিম ইউটিউবত আপোনালোকে পাই যাব। ঠিক আছে। তো হ'ব, বিশেষ নকওঁ, মোৰ ভিডিঅ'বিলাক বেছি অলপ দীঘলীয়া হৈ যায়, তথাপি নলেজ থাকে। গতিকে অনুগ্ৰহ কৰি চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।